হেল্ল' ফ্ৰেণ্ডছ, যদি আপোনাৰ ঘৰত যে এখন বাইক আছে নতুবা এখন কাৰ আছে, আপুনি যদি বাইকৰ পিছপিনে চাৰিটা যিটো আপোনাৰ নম্বৰ থাকে নাম্বাৰ প্লেট, সেই নম্বৰকেইটা আপুনি মাৰিয়ে আপোনাৰ সম্পূৰ্ণ ডিটেইলছ চাব পাৰে। যদি আপোনাৰ গাড়ীখন কেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, আপোনাৰ পলিউশ্যন কেতিয়ালৈকে আছে, আপোনাৰ ইঞ্চুৰেঞ্চ কেতিয়ালৈকে আছে বা আপোনাৰ বৈধতা কেতিয়ালৈকে আছে, সকলো ধৰণৰ ডিটেইলছ আপুনি এতিয়া মোবাইলতে পাব। আৰু যদি আপুনি বিচাৰে যে আপোনাৰ ধৰক আপোনাৰ সম্পৰ্কীয় ব্যক্তি বা যিকোনো গাড়ী ধৰক আপুনি অতি সহজে চাব পাৰিব। তো ফ্ৰেণ্ডছ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, তাৰ কাৰণে আপোনালোকে প্ৰথমতে গুগলত যাব লাগিব। গুগলত যাই আপোনালোকে পৰিবহণ মাৰিলে হ'ব। তো পৰিবহণ ওপৰত আহি গৈছে, পৰিবহণ মাৰিলে হ'ল, তাতে চাৰ্চ কৰি দিব। চাৰ্চ কৰোঁতে আপোনাৰ যোনটো আছে পৰিবহণ সেৱা, সেইটোতো মাৰিব পাৰে। সেইটো আপুনি এবাৰ ক্লিক কৰি দিয়ক সেই ৱেবছাইটত। ক্লিক কৰা ফ্ৰেণ্ডছ, ইয়াতে বহুতো ধৰণৰ অপশ্যন আহিব। আপোনালোকে প্ৰথমত যাব, ইয়াতে দেখিছে আপোনাৰ 3 নম্বৰত আছে RC ষ্টেটাছ। ইয়াতে RC ষ্টেটাছত আপুনি ক্লিক কৰি দিয়ক আৰু আপোনাৰ বেলেগ এটা পেজত লৈ যাব। অ'কে মাৰি দিয়ক। ফ্ৰেণ্ডছ, এতিয়া আপুনি ইয়াতে আপোনাৰ নিজৰ বাইকৰ পিছপিনে যিটো নাম্বাৰ আছে প্লেটখনত, সম্পূৰ্ণ নাম্বাৰকেইটা ইয়াতে মাৰি দিয়ক যিটো আছে লিখা। মই এটা এনে এক্সাম্পল মাৰি আছোঁ, আপুনি এনেকৈ মাৰিব পাৰে। তলৰ পিনে চাব 5 আছে আৰু প্লাছ আৰু 3 ইজুকেলটো আপোনাৰ 8 হ'ব। তো ফ্ৰেণ্ডছ, এইটো চালে আপুনি 8টো দি দিয়ক। চিম্পল এই বক্সটোত আপুনি টাইপ কৰি দিলেই হ'ব। তাৰ বাহন চাৰ্চত মাৰি দিব আৰু আপুনি গাড়ীখনৰ মডেল চাব পাৰিব, গাড়ীখন কি গাড়ী হয়। তাৰপিছত আপোনালোকে আপোনাৰ BS কিমান হয় আৰু আপুনি গাড়ীখন ক'ৰ হয়, আপোনাৰ অ'নাৰ নেমটো আহিব আৰু ৰেজিষ্ট্ৰেশ্যন ডেট কেতিয়া কৰিছিলে সেইটো আহিব। আপোনাৰ ইঞ্জিন নম্বৰ আহিব, কিন্তু ইঞ্জিন নম্বৰটো আপোনাৰ কেইটামান ষ্টাৰ মাৰ্ক থাকিব, যিটো আমাক কিছুমান বস্তু হিডেন কৰি ৰাখি দিয়ে। আৰু তাৰ তলত দেখুৱা ভেলিডিটি ফিটনেছ থাকিব আপোনাৰ 28 এপ্ৰিল 2025, MV টেক্স আহিব, ইঞ্চুৰেঞ্চ আহিব, পলিউশ্যন আহিব 13 ফেব্ৰুৱাৰী 2021, 19 জুলাই 2021। চ' ফ্ৰেণ্ডছ, এনেকৈ আপোনাৰ আপুনি সমগ্ৰ ডিটেইলছখিনি আপুনি ঘৰতে আপোনাৰ বাইকৰ চাব পাৰে বা আন বাইকৰো আপুনি চাব পাৰে। আৰু ফ্ৰেণ্ডছ, যদি এইটো আপুনি ইয়ালৈকে যদি বাৰে প্ৰতি আহিব নিবিচাৰে, ত' মানে ইয়াতে ওপৰত তিনিটা ডট আছে, এটাতে ক্লিক কৰি আপোনাৰ এড টু হোম স্ক্ৰীন, এইটো আপুনি যিকোনো ছাইডৰ শ্বৰ্টকাট কৰি থ'ব পাৰে, যিকোনো ছাইডৰ শ্বৰ্টকাট কৰিব পাৰে, কোনো কথা নাই। ইয়াতে এড কৰি দিব আৰু নেক্সট টাইম যেতিয়া আপুনি আহিব, ইয়াতে আহিব নালাগে। আপোনাৰ মোবাইলত চাব, ইয়াতে বাহন নেশ্যনেল ইয়াতে আহি গৈছে, আপুনি ইয়াতে আহিব, ইয়াতে ডাইৰেক্ট পেজটো অ'পেন হৈ যাব। আৰু ইয়াতে আপুনি যিকোনো এটা নাম্বাৰ দিব। মই বাৰু এবাৰ এনেই মাৰিলোঁ S12G46, তেতিয়া 3 মাৰিছিলোঁ, তো এবাৰ মই 11 মাৰোঁ। আৰু ইয়াতে 5 বা 3 গ'লে কিমান এইটো আহিছে, 5 বা 3 গ'লে 2, তো ইয়াতে 2 মাৰি কিনে আপুনি বাহন চাৰ্চ কৰি দিয়ক। আৰু গাড়ীটোৰ কাৰ নম্বৰ আছে, সকলো ডিটেইলছ আপুনি ইয়াতে, ইঞ্চুৰেঞ্চ আৰু পলিউশ্যন এইটো নাই বুলি কৈছে। চ' ফ্ৰেণ্ডছ, এনেকৈ আপোনাৰ নিজৰ বাইকৰ সমগ্ৰ ডিটেইলছ আপুনি চাব পাৰিব। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।